হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আজি সকলোৱে জানে যে আজি গৰু বিহু আৰু গৰু বিহুৰ দিনা আমাৰ গৰু গা ধুৱাবলগীয়া হৈছে ৰাস্তাত মটৰৰ পাইপৰ দ্বাৰা। নলাবিলাকত পানী শুকাই গ'ল, বৰষুণ দিছিলে যদিও নাথাকিলে আৰু এনেকেই গৰু গা ধোৱা হৈছে। একেবাৰে শেষত গা পা ধোৱা এতিয়া চাকিডাল সলাই লোৱা হৈছে ইজনে সিজনৰ লগত। তাৰ পাছত মাহ হালধিৰে গা ধুবলৈ বুলি যাওঁ। গা চা ধুই এতিয়া বাপেক পুতেক কণী যুঁজ আৰম্ভ কৰিলে আৰু লগতে ময়ো যুঁজোৱালোঁ। তাৰ পাছত লাহেকৈ বতাহখনত এনেকৈ পাণ তামোল দি নতুন বস্ত্ৰ এটা দি মানুহজনলৈ বুলি শৰাইখন ধুনীয়াকৈ আগবঢ়ালোঁ সেৱা এটা কৰিবলৈ, কাৰণ সকলোৱে জানে আমাৰ বহাগৰ বিহুটিত বস্ত্ৰদান দি সেৱা কৰা হয়। সেইটো কাৰণে প্ৰথমে মানুহজনৰ পৰা আৰম্ভ কৰিছোঁ। আৰু ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাই থাকিব। আৰু মইনো আজি গৰু বিহুৰ দিনা কি কৰিছোঁ তাকেই আপোনালোকৰ ওচৰত ভিডিঅ'টোৰ দ্বাৰাই দেখুৱাইছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাই থাকিব। আৰু এইফালে আহি গ'ল আমাৰ কণমানি টিকলি কেইজনী জেং বিহু নাচোঁ বুলি। সিহঁতে গাঁৱত এতিয়া জেং বিহু নাচিব আৰু মোক এইফালে দুজনীমানে কাপোৰ পিন্ধাবলৈ কৈ আছে। সিহঁতক মই কাপোৰ পিন্ধাই ৰেডি কৰি দিছোঁ আৰু সিহঁতে ফূৰ্তিতে পূৰা ইজনীয়ে সিজনীক একদম গগনা বজাই দেখাইছে। সিহঁতক উলিয়াই মেলি এতিয়া মই অকণমান পিঠা পুৰোঁ বুলি আহিলোঁ আৰু পিঠা পুৰিবলৈ কাৰণে তিল আৰু চেনি লৈ লৈছোঁ। আৰু এতিয়া এইখিনি যে গুড় কাটি আছোঁ, গুড়খিনি মানে পিছত মালপোৰা পুৰিম। বেটাই খেলি থকা অৱস্থাতে মই কামবিলাক কৰি লৈছোঁ আৰু এইফালে পিঠা খচি লৈছোঁ। এনেকৈ তেল গৰম কৰি মই পিঠাখিনি এখন এখনকৈ বনাই দি গৈছোঁ। আৰু আমাৰ যে বিহু বুলি ক'লে মানে পিঠা পুৰি শেষেই নহয়, কিবা এটা বনাবলগীয়া হয়েই। সেইটো কাৰণে এই পিঠাখিনি যে বনাই আছোঁ, আগত বনালোঁ বাৰু, এইখিনিজনৰ কাৰণে বনাইছোঁ। তেওঁ যাবগৈ, দুদিনৰ কাৰণেহে আহিছিলে। সেইটো কাৰণে এটা কেকো বনাই দিছোঁ। কেকটো মই সাধাৰণতে কুকাৰতে বনাইছোঁ। কেনেকুৱা হৈছে ক'বচোন। আৰু উঠনি যে বিহু নাচিবলৈ কাৰণে ওলাই আছিলে সৰু পুচকা পুচকিখিনি, সেইখিনি মানে এতিয়া আহি আমাৰ ঘৰত বিহু খাইছে। কেইজনী মানে আহিছে দেই, গোটেইকেইজনী অহা নাই। সিহঁতক মানে পিঠা দিছোঁ, বিহু খাবলৈ আহিছোঁ বুলি কৈছে। আৰু শেষত এইফালে জাক দিছোঁ। গৰু বিহুৰ দিনা আমাৰ এইফালে সকলোৱে পদূলিয়ে এনেদৰে জাক দিয়া হয়। সেইকাৰণে সন্ধিয়াখিনিৰ পৰত জাক দি ল'লোঁ। তাৰপাছত দুই এজনীয়ে এনেকৈ ৰৈ কথা পাতিছোঁ আৰু জাক লগ পাইছোঁ। আৰু একেবাৰে লাষ্টলৈ গধূলিলৈ মানে মই পুৰি আছোঁ মালপোৱা। আৰু ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি ভিডিঅ'টো একেবাৰে ৰাতিহে শেষ কৰিছোঁ দেই। বাই বাই।